তহঁতে চেয়াৰ কেইখন লৈ আঁচনি তোৰ ৰুমত মই টেবুলখন ঠিক কৰি দিছোঁ কি ভূতৰ সাধু পাতিব খুজিছ বৰষুণে দিব আজি পুৰা তহঁতে কি এইবোৰ হৰৰ ষ্টৰী গেম খেলাৰ মাথা মাৰিছ ক'ব নোৱাৰিছোঁ মাহঁত নাই বুলিহে তো চাই থাক না দে কি মজা লাগিব চাহৰ লগত আকৌ নাই এই মাত্ৰ মেগী নাখালো চবে মোৰ যে ভাবিয়ে ভাল লাগি আছে হ'ব লাষ্টত কোনে বেছি ভয় খাই দেখা যাব আৰু কিবা লাগিবনে কেণ্ডেল আৰু মেচ বক্সটো লৈ আহ বা লাইটা এনেও ধেমালি কিয় খাওনো চিগাৰেট এইবোৰ আৰু চা পেকেটটোতে অকাই থাকে ন বেয়া বুলি তোৰ যদি কিবা এটা হয় মোৰ কি হ'ব হাই হাই পিটি জাগিছে পিটি হেই চুপ থাক থক তো পিছে আজি কি ড্ৰাই পাৰ্টি নেকি অলপ খানা পিনা হ'ব লাগে মানে চিকেন কোল্ড ড্ৰিংকৰ কথা কৈছোঁ বেলেগ একো কোৱা নাই আইছে কোৱা চাহ দুখুৱাই হোৱা নাই সিহঁতৰ আহিল মেনু লিষ্ট তাৰমানে আমাক আকৌ নোখোৱা শুকাইখিনাই মাৰি পেলাব খুজিছা ন 50 रुपये কাটো কই यार আৰে আজি মাহঁত নাই বুলি আহিব পাৰিছা বনাম আৰু চবে মিলি অলপ পিছত নিৰামিষ আৰে ইমান কম টাইমত ডিচাইড হৈছে আকৌ তাতে মাহঁতেও নাজানে দেউতাই গম পালেতো দিব মছলা তাতে আকৌ ছোৱালীও আহিছে তাৰমানে আমি হাই বেয়া পাইছা হ'ব আৰু নাহো দিয়া 50 रुपये কাটো কই আজি খেলা ষ্টাৰ্ট হ'বনে তাকেইতো যি কৰা কৰ জলদি কাৰ পেলাকে চাওঁ মানে কি কৰিম কেণ্ডেল দুডালমান জ্বলাই লওঁ তাৰ পাছত চবৰে तेरे हो गए हैं हम तेरी कसम দে তাৰ পাছত গাই যা আমাৰ সিংগাৰজনী গাই যা পিটি পিটি হ'ব দে গান এটাহে গাইছে আয়ো সো কিউট 50 চুপ চুপ এই লাইট অফ কৰি দে আরে লাইটটো কি অফ কৰিব লাগে ভয় লাগিব চোন তে আৰু কি লাগা কথা ভাবি আছো মানে মোৰ ইমান এন্ধাৰ অন কৰা বুলি কৈছো নে লাইটটো অন কৰা বে নহয় বে লাইট অফ কৰিলে এটা বেলেগ মজা আহিল নালাগে মোক মজা নালাগে নেকি মজা এই কেণ্ডেল কেটাৰ কি কাম এতিয়া সো ফাৰ্ষ্ট কোনে ষ্টাৰ্ট কৰিব মই ওকে ওকে কৰা শুনতে চবে হা এবাৰ এজন ল'ৰা ৰাস্তাৰে গৈ আছিল হা তাৰ পিছে পিছে গাড়ীখনো আহি আছিল লাহে লাহে তাৰপিছত কি হ'ল হা সি যিমান স্পীডত যায় গাড়ীখনো সিমান স্পীডত যায় সি যদি লাহে লাহে যায় ন গাড়ীখনৰ স্পীডটো কমি যায় হা মানে কমাই দিয়ে তাৰপিছত তাৰতো ভয় লাগিব ধৰিলে ইফালে বৰষুণো দিছে আৰু তাৰ লগত ছাতিও নাই গাড়ীখনত উঠি দিবা লাগছে ৰচোন তাৰপিছত কি হ'ল গাড়ীখনটো ছাডেনলি ডাঙৰ ডাঙৰকৈ হৰ্ণ বজাব ধৰিলে আৰু সি যে ঘূৰি চাই গাড়ীখনত কোনো নাই ভয় নালাগে অলপমান লাগিছে এনে আৰু শুনিয়ে থাকোঁ একো ভয় লগা নাই অলপ ডিফাৰেণ্ট টাইপৰ হ'ব লাগে হয় দে ৰ মই এটা কওঁ অ'কে দে দীপজ্যোতি তো মানে কি হ'ল এবাৰ আমাৰ দৰে আৰু ল'ৰা ছোৱালী কেইটামানে মিলি একেলগে মানে উইকেণ্ড পাৰ্টি কৰি আছে তো মানে কাৰোবাৰ ঘৰত যায় মেবি মাক দেউতাহঁত নাই
তো তেনেকৈ ৰাতি 2টামান বাজিছে সিহঁতৰ কি প্লেনিং মানে আত্মাক মাতিব চল যে তো সিহঁতে মানে লাইট চাইট অফ কৰি লৈছে আৰু মানে গোটেইকেইটা এটা এটাকৈ কেণ্ডেল জ্বলাই ৰাউণ্ড হৈ বহি লৈছে হাতে হাত ধৰি লৈছে আৰু মানে সিহঁতে নিজৰ মানে মৰি যোৱা ককা আইতাবিলাকক মাতিব কিবা মন্ত্ৰ টাইপ আৰু কোনোবাই জানে মেবি তো তেনেকৈ কৰি থাকোঁতে হঠাতে সিহঁতৰ ঘৰৰ কলিং বেল বাজে প্ৰভু কি হ'ব আমাৰ এতিয়া আমি দেখোন একো আত্মা চাত্মা মাতা নাই এই ৰাতি কোনতে বাবা দৰ্জাখন খোলচোন আমি দে আচল ভূত কি হ'ব এতিয়া বাবা আৰু আমি ছোৱালী হৈছোঁ এ হৰি কি হ'ব আমাৰ এতিয়া ক'ত লুকাও বিচনাৰ তলত না না বেয়া হ'ব হে ভগৱান মই আহিয়ে ভুল কৰিলো মাক মই বান্ধৱীৰ ঘৰত যাম বুলি কৈছো মাক যদি কৈ দিয়ে মই খতম এতিয়াই মৰি যাওঁ লাগিছে 50 रुपए का तो कोई इसके ओवर एक्टिंग की यार